কৈছো মই যিখিনি সহায় সহযোগ লাগে আমাৰ কোকলাবাৰী প্ৰাইমেৰীৰ পৰা সেই সহায় সহযোগ দিয়াৰ কাৰণে মই দিন ৰাত অহৰহ মই কষ্ট কৰিম। সতন কুমাৰ ৰামচাৰী জিন্দাবাদ, জিন্দাবাদ। ধন্যবাদ। দলৰ সিদ্ধান্ত তাতকে ডাঙৰ হ'ব নোৱাৰে মোৰ হিচাপত, কাৰণ ৰাইজে ভোট দিব ন। আজি BPFতো আমি কেণ্ডিডেট যিজন দিছে তেখেতসকলে যদি বিবেচনা একো নকৰে ন, ৰাইজে নাথাকিব তাতে মহেশ্বৰ ব্ৰহ্মৰ লগত ইলেকশ্যন খেল। তথাপি আমি নিৰ্দলীয় হিচাপেও আমি এতিয়াও মানে থিয় কৰাম এইখিনি। ধন্যবাদ। BPF দলৰ পৰা হেৰাই গ'ল। বাগানপাৰা সমষ্টিয়ে নাথাকে BPF দলত। আমি বাগানপাৰা সমষ্টি BPF হিচাপে আমি হেৰুৱালো এইবাৰ পৰা। এইটো ৰাইজ আপোনালোক মনত ৰাখক গোটাই। এবাৰ যদি আমি সতন ৰামচাৰীক টিকেট দিব নোৱাৰো, যদি আজিৰ ভিতৰত সিদ্ধান্ত নহয়, তেতিয়াহ'লে বাগানপাৰা সমষ্টি BPFৰ পৰা একদম বিলুপ্ত হৈ গ'ল। সভাপতি সম্পাদক ওমেন ইউথ BSU সমূহ কমিটিৰ সন্মানীয় সভাপতি সম্পাদক, সভানেত্ৰী সম্পাদিক আৰু বাগানপাৰা ব্লক BPF কমিটিৰ অন্তৰ্গত আটাইবোৰ চেলৰ বিষয়ববীয়াসকলক মই নমস্কাৰ জনাইছো। আমি সকলোৱে জ্ঞাত যোৱাকালি আমাৰ দলীয় প্ৰাৰ্থী তালিকা ঘোষণা হৈছিলে আৰু বাগানপাৰা 25 নং বাগানপাৰা সমষ্টি হিচাপে আমি আবেদনকাৰী হিচাপে দুজন আছিলে, কিন্তু দলৰ ঊৰ্ধ্বতম মহলৰ সিদ্ধান্ত মৰ্মে আমি আমাৰ প্ৰাক্তন MLA তথা BPF কমিটিৰ কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সাধাৰণ সম্পাদক ডাঙৰীয়াক দলৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব ঘোষণা কৰে। মই তেখেতক শুভেচ্ছা যাচিছো। চাহক দলক জিতাই নিয়াৰ কাৰণে আমি সকলোৱে কাম কৰাটো মই বিচাৰিছো। ধন্যবাদ। खुलुमबाय। जायखिजाया रायजो राजा नोंथांमोना मोनथिखाबाय 25 नं बागानपारा बियाबावहाय गोनो गोथो जादों। हरखाबै पार्टीनि जेनेरेल सेक्रेटारि बिथांखौ केन्डिडेट महरै फोसावनाया जोबोद मोनसे गोरोन्थि डिसिजन जादों होननानै दिनै पुरा बागानपारा प्राइमारि ब्लक हिसाबै ब्लक BPF हिसाबैनो बेखौ एक्सेप्ट खालामाखै, गनायाखै, गोब्राब मोनदों बे डिसिजननि फारसे आरो बयबो निन्दा होदों बे हरखाबै डिसिजन लाब्रबनायखौ। बेनिखायनो दिनै थिरांथा लाबाय, दिनैनि गेजेराव जुदि उइथड्र खालामनानै होआब्ला BPF पार्टी हिसाबैनो किन्तु जोङो लुबैनाय बिजाथिखौ सतन रामचारी आदाखौहाय गाबोन उदां बिजाथि महरै जोङो नमिनेसनखौ गथायहैगोन, नैबेखौ दिनै थिरांथा लाबाय। आरो जायनि थाखाय गोबां अन्य दलफोरनिफ्रायबो सापर्ट होफैनायखौ जोङो अलरेडि मोनखाबाय। दा मात्र जोङो मोनसे डिसिजनखौ नेबावदों। पार्टीनि फेभाराव पार्टीया दिनै मा डिसिजन लायो नैबेखौ रायजो राजाफ्रा खावलायदों जे दसेखिनि समखौ नेबाव जागोन नामा होननानै दिनैसिम नैबे समसिमहालागै जों नेनानै दं।
मानव गेदेर हाग्रा महिलारि सार बिथाङा आं सानो आरो जों बयबो बेखौनो लुबैदों जिहेतु प्राइमारि वाइसआव बयबो बेखौ डिसिसन अलरेडि लाबाय जे डिसिसनखौ सोलायफिननांगौ उइथड्र खालामफिनना लानांगौ मानव गेदेर मनेस्वर ब्रह्म सारा आरो रायजो राजा लुबैनाय बायदि बिजाथिखौ फिन खनसे फोसावफिननांगौ नैबेखिनि गुरै खावलायनाय थाबाय बाखि प्राइमारि वाइसै माबायदि बिथांमोना बिबुंथि होलांदों बेखौबो नोंथांमोननो नैबे भिडिअ'नि गेजेरजों दिन्थिलांगोन আমি ধৰক আমি দুজন কেণ্ডিডেট আমি এপ্লাই কৰিব দিছিলো আৰু এপ্লাই কৰাৰ ভিতৰত যদি কোনোবা এজনে পালে আমি নিশ্চয় সুখ পালোহেঁতেন কিন্তু এপ্লাই নকৰি সাংবিধানিক যিটো নিয়ম তাত মানে বহিৰ্ভূত কৰি আন এজন ব্যক্তিক মানে সিলেকশ্যন কৰিলে এই ক্ষেত্ৰত আমাৰ ৰাইজে নিশ্চয় আমিতো দলৰ কোনো ক্ষতি কৰা নাই আমি দলৰ হকে লাগি আছো আজি ৩-৪ মাহ দি এই ক্ষেত্ৰত আমি প্ৰত্যেক প্ৰাইমাৰীৰ পৰা এটা মতামত বিচাৰিম যে আপোনালোকে সভাপতি বা সম্পাদকে মতামতগিলা আগবঢ়াওক আমি কি পদ্ধতি গ'লে আমাৰ ৰামচাৰীক আমি উন্নয়ন কৰিব পাৰিম আপোনালোকে মতামত আগবঢ়াওক প্ৰত্যেক প্ৰাইমাৰী সভাপতি সম্পাদকে আমাৰ মেৰগুচি আছে নেকি আমি সুখী হলোহেঁতেন যেহেতু আৰু আমাৰ হাইকমাণ্ডে সেই তেখেত দুজনৰে টিকট দুটা কেঞ্চেল কৰি আমাৰ BPF-ৰে ছেক্ৰেটাৰী মনেশ্বৰ ব্ৰহ্মদেৱক দিলে তো কথাটো হ'ল কি আমাৰ মতামততো টিকট নাপায় না তথাপিতো আমি যিজন কেণ্ডিডেটে আমাৰ ইয়াত আজি দলটোক বজাই ৰাখিছিল যে BPF শূন্য অৱস্থাত যিসকল ব্যক্তিয়ে বাগানপাৰা ব্লকত আমাৰ BPF কৰ্মীসকলক যোগাযোগ কৰি দলটিক জন্ম তথা ফোন ধৰি আজি আনি এই পৰ্যায় পাইছে তেওঁলোকৰ ভিতৰত যিকোনো এজন টিকট পাই আমি বেছি সুখী হলোহেঁতেন এইখিনিও ক'ব লাগিব ককলাবাৰী আছে ককলাবাৰীৰ পৰা কওকচোন আগুৱাই হওক আমাৰ ইয়াত উপস্থিত হ'ব পৰা শ্ৰদ্ধাৰ BPF কৰ্মীসকল লগতে আমাৰ আজিৰ শুভাকাংক্ষীসকল মই ককলাবাৰী প্ৰাইমাৰী ছেক্ৰেটাৰী হিচাপে মই এইটো কথাই ক'ব বিচাৰিছোঁ যে আমি একচুৱেলি আমি কেণ্ডিডেট হিচাপে আমি স্বতন্ত্ৰক খুব আগৰ পৰাই আমি বিচাৰিছিলোঁ আৰু স্বতন্ত্ৰৰ কাৰণে আমি বহুতখিনি কষ্ট কৰিছোঁ আমি আমাৰ প্ৰাইমাৰী ৱাইজত বহুতখিনি লাগি ভাগি আমি আজি এটা ইমান ধুনীয়া এটা পৰ্যায়ত আমি আনিলোঁ ইয়াৰ পিছত যে এনেকুৱা এটা কণ্ডিশ্যন হ'ব আমিও নিশ্চয় ভাবি পোৱা নাছিলোঁ তাৰ বাবে আমি সঁচাকৈ দুখিত এটা কথা হ'ল কি আমি এটা পাৰ্টি হিচাপেওতো আমাক লাগে আমি নাঙাল হিচাপে আমি আছোঁ পাৰ্টি হিচাপে ভাল পাওঁ কিন্তু সেই হিচাপে আমি যদি কেণ্ডিডেট হিচাপে স্বতন্ত্ৰক পালোঁ হয় আমি খুবেই তাৰমানে আনন্দিত হ'লোঁ হয় আৰু গতিকে এতিয়া আমাক পাৰ্টিকো লাগে ইফালে কেণ্ডিডেট হিচাপে আমাকতো স্বতন্ত্ৰকো লাগে কিন্তু অলৰেডি যিখিনি ঘোষণা হ'ল আমি জানিব পৰা মতে এতিয়া মই একলা সিদ্ধান্তটো লোৱাটো অলপ টান হ'ব কাৰণ মই প্ৰাইমাৰী ছেক্ৰেটাৰী হ'লেও তো ছেক্ৰেটাৰীটো দায়িত্বখিনি গোটেই আৰু মোৰ ওপৰতে ন্যস্ত নহয় সেই হিচাপে তাৰমানে কিন্তু মোৰ ফালৰ পৰা মই কৈছোঁ মই এটা পাৰ্টি হিচাপেও মই BPF হিচাপে আছোঁ বা BPF হিচাপে এখানি লাগি আছে বা কাম কৰি আছে আৰু স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে আমিও বিচাৰোঁ আৰু যদি ৰাইজ যে নহয় আমি স্বতন্ত্ৰৰ হৈ আমি ইণ্ডিপেণ্ডেণ্টৰ লগতো যদি জড়িত হ'ব লগা হয় মই ককলাবাৰী প্ৰাইমাৰীৰ পৰা মই একদম খুব ভাল ধৰণে কৈছোঁ মই যিখিনি সহায় সহযোগ লাগে আমাৰ ককলাবাৰী প্ৰাইমাৰীৰ পৰা সেই সহায় সহযোগ দিয়াৰ কাৰণে মই দিন ৰাত অহৰহ মই কষ্ট কৰিম নেক্সট এই দেৱচৰা প্ৰাইমাৰীৰ সভাপতি সম্পাদক মহেশ কলিতা বাগানপাৰা আজিৰ সভাৰ মাননীয় সভাপতি ডাঙৰীয়া লগতে ব্লক পৰ্যায়ৰ কৰ্মকৰ্তা আৰু সমূহ আটাই প্ৰাইমাৰীৰ সভাপতি সম্পাদকৰ লগতে কৰ্মী তথা BPF দলৰ শুভাকাংক্ষীসকল আজিৰ দিনত কোনে আছিলে বাগানপাৰা বিশ্বত আমাৰ যি পাৰ্টিৰ ফালৰ পৰা যি কেণ্ডিডেটৰ নাম ঘোষণা হ'ল তেওঁক আমাৰ প্ৰাইমাৰী বাগানপাৰা প্ৰাইমাৰীৰ তৰফৰ পৰা আমাৰ মনোপুত কোনো প্ৰাৰ্থী নহয় যিয়ে নহওক আমাৰ পাৰ্টিৰ BPF পাৰ্টিৰ পৰা আমাৰ কেণ্ডিডেট দিব পাৰিলেতো ভালে হ'ল হয় কিন্তু আমাৰ যিটো মানে মনোপুত কেণ্ডিডেট তেওঁ নহয় আমি চতন ৰামচাৰীক আমি হেৰি কৰিছিলোঁ তেওঁৰ মানে ছাপৰ্টত আমি যথেষ্ট কামো কৰিছিলোঁ আমাৰ বাগানপাৰা প্ৰাইমাৰী বাদেও আমি অন্য প্ৰাইমাৰীতো আমি কাম কৰিছিলোঁ কিন্তু লাষ্টত যাই আমাক কিছুমান মুষ্টিমেয় কেইজন মানুহে আমাক মানে ভগৰ নিচিনা হৈছে আমি তেওঁক নামানো যোনটো মানে প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম
তেওঁক আমি নামানো। আমি প্ৰাৰ্থীৰ ফালৰ পৰা যদি পাৰোঁ আমি চতন ৰামচাৰীকে আমি প্ৰাৰ্থী হিচাপে থিয় কৰাব বিচাৰোঁ। আৰু অগত্য যদি তেওঁ পাৰ্টি হিচাপে বা BPF পাৰ্টি হিচাপে তেওঁ যদি প্ৰতিদ্বন্দ্বী আমি নিৰ্দলীয় হিচাপেও আমি তেওঁক মানে থিয় কৰাম। এইখিনি ধন্যবাদ থাকিল। ইয়াৰ পিছত এই চিৰাল আছে নহয়, চিৰাল আহক। হিৰালৰ মতামত বিলাক ভালদৰে দিব। আজিৰ সভাৰ সভাপতি মহোদয় আৰু উপস্থিত সদন, আমি জানিছিলোঁ দুজন আমাৰ দৰখাস্তকাৰী আছিলে আমাৰ বাগানপাৰাৰ পৰা। সেই দুজন দৰখাস্তকাৰীৰ পালেও আমাৰ আপত্তি নাছিল। আমি নজনা নুশুনা যিজন ব্যক্তি আমাৰ মাজত তেওঁ যিকোনো মেল মিটিঙত নাছিল বা কোনো এটা মুহূৰ্তত তেখেত নাছিল, তেখেতক আমি জানো কেন্দ্ৰীয় সম্পাদক, কিন্তু আমাৰ গাঁৱে ভূঞে তেখেতৰ চিনাকি অলপ কম। গতিকে এতিয়া আমাৰ সিৰিয়ালৰ পৰা যিখিনি আমি জানিছিলোঁ, আমাৰ চতনদেৱ তেখেত প্ৰায় ঘৰে ঘৰে তেখেতৰ এটা চিনাকি আছিল। মোৰ শ্ৰদ্ধা ৰাইজৰ সভাৰ উপস্থিত থকা বাগানপাৰা ব্লক BPF কাৰ্যালয়ত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ BPF দলৰ বন্ধুবৰ্গসকল, লগতে সমূহ ৰাইজ, আজি আমি সঁচাকৈ দুখ লাগিছে। কিয়নো আমাৰ অতিকৈ মৰমৰ প্ৰাৰ্থী চতন ৰামচাৰী দেৱক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আমি সঁচাই ভাল পালোঁ। তাৰমানে তেখেতে আজি 4 বছৰ ধৰি আমাৰ ব্লকখন ওতঃপ্ৰোতভাৱে জড়িত কৰি চলাই আছিল। আৰু আচ্ছা, ঘৰামাৰা প্ৰায় লগতে আজিৰ সভাত সন্মানীয় ৰাইজ বা BPF দলৰ কৰ্মীকৰ্তাসকল, যে আমি গেৰুৱা প্ৰাইমাৰী হিচাপে যিটো আমাৰ প্ৰাৰ্থী সংঘাত, এই প্ৰাৰ্থী সংঘাতত যে আমি একচুৱেলি যিটো BPF দল হিচাপে আমাৰ দুজন এপ্লিকেণ্ট আছিলে প্ৰাৰ্থীৰ কাৰণে। গতিকে আজি এই দুজন এপ্লিকেণ্টৰ থকাৰ পিছতো যে এজন ধুমকেতু যদি আহি পৰিলে, সেইটো এটা আমাৰ বিৰাট দুখজনক হৈ পৰিছে। গতিকে আমাৰ দুখ লাগি যে আজি যিজনে আজি আমাক 2020 চনৰ যি নিৰ্বাচনত, এই নিৰ্বাচনৰ পিছৰ পৰা আমাৰ বাগানপাৰা সমষ্টি BPF দলৰ যিটো সাংগঠনিক দিশ, এই দিশটো একদম নাইকিয়া হৈ গৈছিলে। গতিকে তেখেতে অহাৰ পৰা আজি আমাক তেখেতে 2-1 টকা দি হ'লে আমাৰ যিটো আমাৰ বাগানপাৰা সমষ্টি, বাগানপাৰা BPF দলৰ এই সমষ্টিটো বা আমাৰ ব্লক যিটো পৰ্যায়টো, সেইটো তেখেতে নিশ্চয় সুন্দৰভাৱে ধৰি ৰাখিছিলে। আৰু তেখেতৰ আজি সহযোগত আজি নিশ্চয় আমাৰ BPF দল এটা সক্ৰিয়ভাৱে শক্তিশালী হৈ উঠিছিল। কিন্তু আজি আমি দেখিলোঁ যে যিজন প্ৰাৰ্থীয়ে, যিজন আমাৰ যিটো চতন ৰামচাৰী দেৱ, তেখেতে আজি ৰাইজৰ মাজত এজন সহদৰ একদম মৰমীয়াল হৈ পৰিছিল। তেখেতৰ কাৰণে সকলোৱে ভোট দিয়াৰ কাৰণে প্ৰস্তুতি আছিল। গতিকে আজি আমি এতিয়া দুখ পাইছোঁ যে অন্য এজন আহি পৰাৰ কাৰণে। গতিকে তেখেতে নিশ্চয় আজি 4 বছৰে আমাক বিভিন্ন ধৰণৰ সহায় সহযোগিতা কৰি আহিছিলে, আমাৰ দলৰ হৈ কাম কৰিছিলে, আজি সমষ্টিটো আমাৰ উদ্ধাৰ কৰা এটা কৰিছিলে। কিন্তু আজি চতন ৰামচাৰী দেৱক যদি টিকেট নিদিলে কিন্তু আমাৰ বাগানপাৰা সমষ্টি BPF দলৰ পৰা হেৰাই গ'ল। বাগানপাৰা সমষ্টিয়ে নাথাকে BPF দলত। আমি বাগানপাৰা সমষ্টি BPF হিচাপে আমি হেৰুৱালো এইবাৰ পৰা। এইটো ৰাইজ আপোনালোকে মনত ৰাখক গোটাই। এইবাৰ যদি আমি চতন ৰামচাৰী টিকেট দিব নোৱাৰো, যদি আজিৰ ভিতৰত সিদ্ধান্ত নহয়, তেতিয়াহ'লে আমাৰ বাগানপাৰা সমষ্টি BPFৰ পৰা একদম বিলুপ্ত হৈ গ'ল। গতিকে মই অনুৰোধ চতন ছাৰ আজিৰ ভিতৰত যদি একো সিদ্ধান্ত নহয় দলীয়ভাৱে, তেখেতে নিৰ্দলীয়ভাৱে খেলক। গেৰুৱা প্ৰাইমাৰীৰ পৰা আমি নিৰ্দলীয়ভাৱে আছো। আমি আছো না আমি নিৰ্দলীয়ভাৱে তেখেতক আমি সহায় কৰি যাম। এইখিনিয়ে মোৰ মত। আচ্ছা, নয়া বস্তি প্ৰাথমিক বাগানপাৰা ব্লক কমিটি মহোদয়, আমাৰ যিহেতু প্ৰাৰ্থী কেণ্ডিডেটক লৈ পেলাই আমাৰ যিহেতু সংঘাত হৈ আছে, এই সংঘাতৰ কাৰণে আমি মোটামুটি গোটেই সমূহ বাগানপাৰা অঞ্চলবাসী, সমষ্টিবাসী একত্ৰিত হয় চতন কুমাৰ ৰামচাৰীক নিৰ্দলীয়ভাৱেও আমি প্ৰাৰ্থীত্ব প্ৰদান কৰিব লাগে। আৰু সমূহ ৰাইজে আমাৰ লগত আছে। ইয়াৰ কাৰণে মই গোটেই ৰাইজক মই অনুৰোধ কৰিছোঁ যাতে চতন কুমাৰ ৰামচাৰীৰ হয় তেখেতক জিতাই দিয়াৰ কাৰণে সব ৰাইজে ভোটাৰসকলে তাৰমানে আগভাগ লওক। এইখিনি কৈ মই বক্তব্য এইখিনি সামৰণি। চতন কুমাৰ ৰামচাৰী জিন্দাবাদ, জিন্দাবাদ। ধন্যবাদ। আৰু राइस जोङो बागानपारा ब्लक हिसाबै BPFनिनो मानसि BPFआवनो भट होनो थाखाय जोङो बागानपारा हिसाबै जोंनो चतन सारखौ नांगौ बेखिनिखौनो आं बुंनानै दोनथ'नाय जाबाय आं बुग्लामारि प्राइमारि
সভাপতি মহোদয় তথা উপস্থিত বিপিএফ দলৰ বিভিন্ন বিষয়ববত থকা কৰ্মকৰ্তাসকল, দলীয় বন্ধু বান্ধৱীসকল আৰু সন্মানীয় ৰাইজসকল, আচলতে আজি এনেকুৱা এটা আমাৰ দুখৰ দিন যে ৰাস্তাৰে UPPL আজি প্ৰচেছন কৰি গৈ আছে। আমি ইয়াত বহি কৰিব লাগিব, কাৰণ আমি এটা কথাই লক্ষ্য কৰিছো, আমি চেণ্ট্ৰেল বহিয়ে আমি দুজন কেণ্ডিডেট আমি এপ্লাই কৰিব দিছিলো, আৰু এপ্লাই কৰাৰ ভিতৰত যদি কোনোবা এজনে পালে আমি নিশ্চয় সুখ পালোহেঁতেন, কিন্তু এপ্লাই নকৰি সাংবিধানিক যিটো নিয়ম তাত মানে বহিৰ্ভূত কৰি আন এজন ব্যক্তিক মানে চিলেকশ্যন কৰিলে। এই ক্ষেত্ৰত আমাৰ ৰাইজে নিশ্চয় আমিতো দলৰ কোনো ক্ষতি কৰা নাই, আমি দলৰ হকে লাগি আছো আজি ৩-৪ মাহ দি। এই ক্ষেত্ৰত আমি প্ৰত্যেক প্ৰাইমাৰীৰ পৰা এটা মতামত বিচাৰিম যে আপোনালোকে সভাপতি বা সম্পাদকে মতামতগিলা আগবঢ়াওক, আমি কি পদ্ধতি গ'লে আমাৰ ৰামচাৰিক আমি উন্নয়ন কৰিব পাৰিম, আপোনালোকে মতামত আগবঢ়াওক। প্ৰত্যেক প্ৰাইমাৰী সভাপতি সম্পাদকে আমাৰ মেৰগুচি আছে নেকি? আমি সুখী হ'লোহেঁতেন, যিহেতু আৰু আমাৰ হাইকমাণ্ডে সেই তেখেত দুজনৰে টিকট দুটা কেঞ্চেল কৰি আমাৰ BPFৰ ছেক্ৰেটাৰী মনেশ্বৰ ৰমেনক দিলে। তো কথাটো হ'ল কি, আমাৰ মতামততো টিকট নাপায় না, তথাপিতো আমি যিজন কেণ্ডিডেটে আমাৰ ইয়াত আজি দলটোক বজাই ৰাখিছিল যে BPF শূন্য অৱস্থাত যিসকল ব্যক্তিয়ে বাগানপাৰা ব্লকত আমাৰ BPF কৰ্মীসকলক যোগাযোগ কৰি দলটিক জন্ম ফোন ধৰি আজি আনি এই পৰ্যায় পাইছে, তেওঁলোকৰ ভিতৰত যিকোনো এজন টিকট পাই আমি বেছি সুখী হ'লোহেঁতেন। এইখিনিও ক'ব লাগিব। ককলাবাৰী আছে, ককলাবাৰীৰ পৰা কওকচোন, আগুৱাই হওক। আমাৰ ইয়াত উপস্থিত হ'ব পৰা শ্ৰদ্ধাৰ BPF কৰ্মীসকল, লগতে আমাৰ আজিৰ শুভাকাংক্ষীসকল, মই ককলাবাৰী প্ৰাইমাৰী ছেক্ৰেটাৰী হিচাপে মই এইটো কথাই ক'ব বিচাৰিছোঁ যে আমি কেণ্ডিডেট হিচাপে আমি স্বতন্ত্ৰক খুব আগৰ পৰাই আমি বিচাৰিছিলোঁ, আৰু স্বতন্ত্ৰৰ কাৰণে আমি বহুতখিনি কষ্ট কৰিছোঁ। আমি আমাৰ প্ৰাইমাৰী ৱাইজত বহুতখিনি লাগি ভাগি আমি আজি এটা ইমান ধুনীয়া এটা পৰ্যায়ত আমি আনিলোঁ। ইয়াৰ পিছত যে এনেকুৱা এটা কণ্ডিশ্যন হ'ব আমিও নিশ্চয় ভাবি পোৱা নাছিলোঁ, তাৰ বাবে আমি সঁচাকৈ দুখিত। এটা কথা হ'ল কি, আমি এটা পাৰ্টি হিচাপেওতো আমাক লাগে, আমি নাঙাল হিচাপে আমি আছোঁ, পাৰ্টি হিচাপে ভাল পাওঁ, কিন্তু সেই হিচাপে আমি যদি কেণ্ডিডেট হিচাপে স্বতন্ত্ৰক পালোঁ হয় আমি খুবেই তাৰমানে আনন্দিত হ'লোঁ হয়। আৰু গতিকে এতিয়া আমাক পাৰ্টিকো লাগে, ইফালে কেণ্ডিডেট হিচাপে আমাকতো স্বতন্ত্ৰকো লাগে, কিন্তু অলৰেডি যিখিনি ঘোষণা হ'ল আমি জানিব পৰা মতে এতিয়া মই একলাই সিদ্ধান্তটো লোৱাটো অলপ টান হ'ব, কাৰণ মই প্ৰাইমাৰী ছেক্ৰেটাৰী হ'লেও ছেক্ৰেটাৰীটো দায়িত্বখিনি গোটেই আৰু মোৰ ওপৰতে ন্যস্ত নহয়। সেই হিচাপে তাৰমানে কিন্তু মোৰ ফালৰ পৰা মই কৈছোঁ, মই এটা পাৰ্টি হিচাপেও মই BPF হিচাপে আছোঁ, বা BPF হিচাপে এখানি লাগি আছে বা কাম কৰি আছে, আৰু স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে আমিও বিচাৰোঁ। আৰু যদি ৰাইজ যে নহয় আমি স্বতন্ত্ৰ হৈ আমি ইণ্ডিপেণ্ডেণ্টৰ লগতো যদি জড়িত হ'ব লগা হয়, মই ককলাবাৰী প্ৰাইমাৰীৰ পৰা মই একদম খুব ভাল ধৰণে কৈছোঁ, মই যিখিনি সহায় সহযোগ লাগে আমাৰ ককলাবাৰী প্ৰাইমাৰীৰ পৰা সেই সহায় সহযোগ দিয়াৰ কাৰণে মই দিন ৰাত অহৰহ মই কষ্ট কৰিম। নেক্সট এই দেৱচৰা প্ৰাইমাৰীৰ সভাপতি সম্পাদক মহেশ কলিতা, বাগানপাৰা। আজিৰ সভাৰ মাননীয় সভাপতি ডাঙৰীয়া, লগতে ব্লক পৰ্যায়ৰ কৰ্মকৰ্তা আৰু সমূহ আটাই প্ৰাইমাৰীৰ সভাপতি সম্পাদকৰ লগতে কৰ্মী তথা BPF দলৰ শুভাকাংক্ষীসকল, আজিৰ দিনত কোন আছিলে বাগানপাৰা বিশ্বত আমাৰ পাৰ্টিৰ ফালৰ পৰা যি কেণ্ডিডেটৰ নাম ঘোষণা হ'ল, তেওঁক আমাৰ বাগানপাৰা প্ৰাইমাৰীৰ তৰফৰ পৰা আমাৰ মনোপুত কোনো প্ৰাৰ্থী নহয়। যিয়ে নহওক আমাৰ পাৰ্টিৰ BPF পাৰ্টিৰ পৰা আমাৰ কেণ্ডিডেট দিব পাৰিলেতো ভালেই হ'ল হয়, কিন্তু আমাৰ যিটো মানে মনোপুত কেণ্ডিডেট তেওঁ নহয়। আমি চতন ৰামচাৰিক আমি হেৰি কৰিছিলোঁ, তেওঁৰ মানে ছাপৰ্টত আমি যথেষ্ট কামো কৰিছিলোঁ। আমাৰ বাগানপাৰা প্ৰাইমাৰী বাদেও আমি অন্য প্ৰাইমাৰীতো আমি কাম কৰিছিলোঁ, কিন্তু লাষ্টত যাই আমাক
কিছুমান মুষ্টিমেয় কেইজন মানুহে আমাক মানে ভগৰ নিচিনা হৈছে। আমি তেওঁক নামানো, যোনটো মানে প্ৰাৰ্থী মনীশ্বৰ ব্ৰহ্ম, তেওঁক আমি নামানো। আমি প্ৰাৰ্থীৰ ফালৰ পৰা যদি পাৰোঁ আমি চতন ৰামচাৰীকে আমি প্ৰাৰ্থী হিচাপে থিয় কৰাব বিচাৰোঁ। আৰু অগত্য যদি তেওঁ পাৰ্টি হিচাপে বা BPF পাৰ্টি হিচাপে তেওঁ যদি প্ৰতিদ্বন্দ্বী আমি নিৰ্দলীয় হিচাপেও আমি তেওঁক মানে থিয় কৰাম। এইখিনি আচ্ছা, ধন্যবাদ থাকিল। ইয়াৰ পিছত এই চিৰিয়াল আছে নহয়, চিৰিয়াল আহক, চিৰিয়ালৰ মতামত বিলাক ভালদৰে দিব। আজিৰ সভাৰ সভাপতি মহোদয় আৰু উপস্থিত হৰণ, আমি জানিছিলো দুজন আমাৰ দৰখাস্তকাৰী আছিলে আমাৰ বাগানপাৰাৰ পৰা। এই দুজন দৰখাস্তকাৰীৰ পালেও আমাৰ আপত্তি নাছিল। আমি নজনা নুশুনা যিজন ব্যক্তি আমাৰ মাজত তেওঁ যিকোনো মেল মিটিঙত নাছিল বা কোনো এটা মুহূৰ্তত তেখেত নাছিল, তেখেতক আমি জানো কেন্দ্ৰীয় সম্পাদক, কিন্তু আমাৰ গাঁৱে ভূঞে তেখেতৰ চিনাকি অলপ কম। গতিকে এতিয়া আমাৰ সিৰিয়ালৰ পৰা যিখিনি আমি জানিছিলোঁ, আমাৰ চতনদেৱ তেখেত প্ৰায় ঘৰে ঘৰে তেখেতৰ এটা চিনাকি আছিল। আৰু ঠিক তেনেকৈ ৰাইজে ঠিক BPF বুলি ক'লে তেখেতকে জানিছিল। গতিকে আৰু আমাৰ বনমালী ছাৰো আছিল। গতিকে যিয়ে নহওক, আমি আমাৰ প্ৰাৰ্থী দুজনৰ কোনো এজন পালে আমি ভাল পাওঁ। আমাৰ মোৰ শ্ৰদ্ধা ৰাইজৰ সভাৰ উপস্থিত থকা বাগানপাৰা ব্লক BPF কাৰ্যালয়ত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ BPF দলৰ বন্ধুবৰ্গসকল, লগতে সমূহ ৰাইজ, আজি আমি সঁচাকৈ দুখ লাগিছে। কিয়নো আমাৰ অতিকৈ মৰমৰ প্ৰাৰ্থী চতন ৰামচাৰী দেৱক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আমি সঁচাই ভাল পালোঁ। তাৰমানে তেখেতে আজি 4 বছৰ ধৰি আমাৰ ব্লকখন ওতঃপ্ৰোতভাৱে জড়িত কৰি চলাইছিল আৰু আমাৰ সকলোৰে মাজত এটা মিলাপ্ৰীতি ভাৱ বজাই ৰাখিছিল। আৰু লগতে আমাৰ বনমালী ছাৰ ডাঙৰীয়াও আহিছিল। দুজনৰ প্ৰাৰ্থিত্ব নিদি আজি অন্য এজনক দিয়াৰ কাৰণে আমাৰ অলপ বেয়া লাগিছে। এয়া আমি আজি দুখ প্ৰকাশ কৰিছোঁ। আৰু ইয়াতে যেতিয়া আৰু হাইকমাণ্ডে দিছে, এইটো আমি আৰু ক'ব নোৱাৰিম না, সেই এটা হৈছে এতিয়া। কিন্তু আমাৰ চতন ৰামচাৰী পালে আমি ভাল পালোঁ হয়, বা বনমালী ডাঙৰীয়া, এই দুজনৰ এজনে পালে আমি ভাল পালোঁ হয়। আচ্ছা, ঘৰামাৰা প্ৰায় লগতে আজিৰ সভাত সন্মানীয় ৰাইজ বা BPF দলৰ কৰ্মীকৰ্তাসকল, যে আমি গেৰুৱা প্ৰাইমাৰী হিচাপে যিটো আমাৰ প্ৰাৰ্থী সংঘাত, এই প্ৰাৰ্থী সংঘাতত যে আমি একচুৱেলি যিটো BPF দল হিচাপে আমাৰ দুজন এপ্লিকেণ্ট আছিলে প্ৰাৰ্থীৰ কাৰণে। গতিকে আজি এই দুজন এপ্লিকেণ্টৰ থকাৰ পিছতো যে এজন ধুমকেতুৰ দৰে আহি পৰিলে, সেইটো এটা আমাৰ বিৰাট দুখজনক হৈ পৰিছে। গতিকে আমাৰ দুখ লাগিছে আজি যিজনে আজি আমাক 2020 চনৰ যি নিৰ্বাচনত, এই নিৰ্বাচনৰ পিছৰ পৰা আমাৰ বাগানপাৰা সমষ্টি BPF দলৰ যিটো সাংগঠনিক দিশ, এই দিশটো একদম নাইকিয়া হৈ গৈছিলে। গতিকে তেখেতে অহাৰ পৰা আজি আমাক তেখেতে 2-1 টকা দি হ'লে আমাৰ যিটো আমাৰ বাগানপাৰা সমষ্টি, বাগানপাৰা BPF দলৰ এই সমষ্টিটো বা আমাৰ ব্লক যিটো পৰ্যায়টো, সেইটো তেখেতে নিশ্চয় সুন্দৰভাৱে ধৰি ৰাখিছিলে। আৰু তেখেতৰ আজি সহযোগত আজি নিশ্চয় আমাৰ BPF দল এটা সক্ৰিয়ভাৱে শক্তিশালী হৈ উঠিছিল। কিন্তু আজি আমি দেখিলোঁ যে যিজন প্ৰাৰ্থীয়ে, যিজন আমাৰ যিটো চতন ৰামচাৰী দেৱ, তেখেতে আজি ৰাইজৰ মাজত এজন সহদৰ একদম মৰমীয়াল হৈ পৰিছিল। তেখেতৰ কাৰণে সকলোৱে ভোট দিয়াৰ কাৰণে প্ৰস্তুতি আছিল। গতিকে আজি আমি এইটোৱে দুখ পাইছোঁ যে অন্য এজন আহি পৰাৰ কাৰণে। গতিকে তেখেতে নিশ্চয় আজি 4 বছৰে আমাক বিভিন্ন ধৰণৰ সহায় সহযোগিতা কৰি আহিছিলে, আমাৰ দলৰ হৈ কাম কৰিছিলে, আজি সমষ্টিটো আমাৰ উদ্ধাৰ কৰা এটা কৰিছিলে। কিন্তু আজি চতন ৰামচাৰী দেৱক যদি টিকেট নিদিলে কিন্তু আমাৰ বাগানপাৰা সমষ্টি BPF দলৰ পৰা হেৰাই গ'ল। বাগানপাৰা সমষ্টি নাথাকে BPF দলত। আমি বাগানপাৰা সমষ্টি BPF হিচাপে আমি হেৰুৱালো এইবাৰ পৰা। এইটো ৰাইজ আপোনালোক মনত ৰাখক গোটাই। এইবাৰ যদি আমি চতন ৰামচাৰী টিকেট দিব নোৱাৰো, যদি আজিৰ ভিতৰত সিদ্ধান্ত নহয়, তেতিয়াহ'লে আমাৰ বাগানপাৰা সমষ্টি BPF পৰা একদম বিলুপ্ত হৈ গ'ল। গতিকে মই এইটো অনুৰোধ চতন ছাৰ আজিৰ ভিতৰত যদি একো সিদ্ধান্ত নহয় দলীয়ভাৱে, তেখেতে নিৰ্দলীয়ভাৱে খেলক। গেৰুৱা প্ৰাইমাৰী আমি নিৰ্দলীয়ভাৱে আছো, আমি আছো না, আমি নিৰ্দলীয়ভাৱে তেখেতক আমি সহায় কৰি যাম। এইখিনিয়ে মোৰ মত। আচ্ছা, নয়া বস্তি প্ৰাথমিক বাগানপাৰা ব্লক কৰ্মী মহোদয়, আমাৰ যিহেতু
প্ৰাৰ্থী কেণ্ডিডেটক লৈ পেলাই আমাৰ যিহেতু সংঘাত হৈ আছে, এই সংঘাতৰ কাৰণে আমি মোটামুটি গোটেই সমূহ বাগানপাৰা অঞ্চলবাসী সমষ্টিবাসী একত্ৰিত হয় সতন কুমাৰ ৰামচাৰীক নিৰ্দলীয়ভাৱেও আমি প্ৰাৰ্থী প্ৰদান কৰিব লাগে আৰু সমূহ ৰাইজে আমাৰ লগত আছে। ইয়াৰ কাৰণে মই গোটেই ৰাইজক মই অনুৰোধ কৰিছো যাতে সতন কুমাৰ ৰামচাৰীৰ হয় তেখেতক জিতাই দিয়াৰ কাৰণে সব ৰাইজে ভোটাৰসকলে তাৰমানে আগভাগ লওক। এইখিনি কৈ মই বক্তব্যখিনি সামৰণি। সতন কুমাৰ ৰামচাৰী জিন্দাবাদ, জিন্দাবাদ। ধন্যবাদ। সভাপতি আৰু ৰাইজ जोङो बागानपारा ब्लक हिसाबै बिएफनिनो मानसि बिपिएफआवनो भट होनो थाखाय जोङो बागानपारा हिसाबै जोंनो सतन सारखौ नांगौ। बेखिनिखौनो आं बुंनानै दोनथ'नाय जाबाय। आं बुगियामारि प्राइमारि সভাপতি মহোদয় তথা উপস্থিত বিপিএফ দলৰ বিভিন্ন বিষয়ববত থকা কৰ্মকৰ্তাসকল, দলীয় বন্ধু বান্ধৱীসকল আৰু সন্মানীয় ৰাইজসকল, আচলতে আজি এনেকুৱা এটা আমাৰ দুখৰ দিন যে ৰাস্তাৰে UPPL যি প্ৰচেছন কৰি গৈ আছে, আমি ইয়াত বহি যিজন মানুহক আমি অতদিনে আমাৰ দলৰ কেণ্ডিডেট বুলি আমি ভাবি তেখেতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমি কাম কৰি আছিলোঁ আৰু সেইজন মানুহক আজি বঞ্চিত কৰি এজন 3 বাৰৰ MLA বৰমা সমষ্টিৰ বিধায়ক মাননীয় বনেশ্বৰ ব্ৰহ্মক আনি আমাৰ মাজত টিকেট প্ৰদান কৰিছে। তেখেতো আমাৰ দলৰে মানুহ, কিন্তু দলৰ মানুহ হ'লেও দলীয় কৰ্মীখিনিৰ মনৰ যিটো আবেগ অনুভূতি সেই কথাখিনি হাইকমাণ্ডে বা আমাৰ যিজন বৰ্তমানৰ প্ৰাৰ্থী হ'ল তেখেতে এই কথাখিনি অকণমান বুজাটো দৰকাৰ আছিল। ৰাইজে কাক বিচাৰিছে? আমি ইয়াত এইখিনি মানুহে নহয়, আমি এইখিনি মানুহ লগ লাগি এজন কেণ্ডিডেট জয় কৰাটো ইমান সহজ নহয়, কিন্তু সৰ্বসাধাৰণ ৰাইজে কাক বিচাৰি আছে, কোনজন মানুহক আমাৰ ৰাইজে বিচাৰে, সেই কথাখিনি আচলতে আমাৰ ওপৰ মহলে অলপ অনুধাৱন কৰিব লাগিছিল। আজি কাক দোষ দিম আমি? নিশ্চয় আমাৰ মাজতে এনেকুৱা কোনোবা কালপিত আছে যিয়ে এই কামটো কৰিছে। গতিকে কি কম, সভাপতি হিচাপে এটা প্ৰাইমাৰীৰ দায়িত্ব লৈ আছোঁ, কিন্তু গোটেই প্ৰাইমেৰীৰ মানুহখিনিৰ লগত এতিয়াও আমি সভাপতি হিচাপে যোগাযোগ কৰিব পৰা নাই। আমি কেইজনমান মুছলিমা মানুহ ইয়াত আছোঁ। গতিকে যদি আমাৰ মানুহখিনি এটা সিদ্ধান্ত কৰে যে আমি সতন ৰামচাৰী ইণ্ডিপেণ্ডেণ্ট হিচাপে নমিনেশ্যন দিম, তাত সভাপতি হিচাপে মোৰ কোনো আপত্তি নাই। দল হিচাপে নহয়, মানুহজন হিচাপে, এজ এ মানুহজন হিচাপে সতন ৰামচাৰী এজন ভাল মানুহ, সকলোৰে মনোভূত মানুহ। গতিকে মানুহ হিচাপে আমি তেখেতক যদি নমিনেশ্যন দিব বিচাৰে ইণ্ডিপেণ্ডেণ্ট হিচাপে, তেতিয়াহ'লে মই কৈছোঁ তেখেতক ছাপোৰ্ট দিম, কিন্তু আমি দলটোকো এৰিব নোৱাৰোঁ। এইখিনিয়ে মোৰ ক'ব লাগিব। आं जपा प्राइमारिनि आफादगिरि दा हिसाबै दिनै खोब दुखु गोनां बाथ्रा माने साननो गोनां जाहैदों। जोङो जाय बिथांखौ केन्डिडेट हिसाबै हांख्रायदोंमोन, जाय बिथांखौ जोङो केन्डिडेट हिसाबै अनसायदोंमोन, नाथाय जोंनि नोजोराव दिनै फेलें जाबाय। बे हिसाबै जोङो जाय बायदिखौ दा जोंनि बागानपारा ब्लकनिफ्राय टिकेट होदों बिथांखौ हयथ' जोङो सिनायाखौनो बुंनांगोन। जोङो जोंनि गांनाय उखैनायखौ हयथ' बिथाङा मिथिनाय नङा, जेबो साननाय नङा। ओंखायनो बे हिसाबै जोंनो बिथांखौ नाङा। जोङो जाय केन्डिडेट बिथाङा जाय टिकेट जोंनि बागानपारा ब्लकनिफ्राय टिकेट बिदोंमोन, जों बिथांखौनो नांगौ। आरो बिथाङा जोंनि बागानपारा ब्लकनिफ्राय माने निर्दलीय हिसाबैबाबो, उदां बिजाथि हिसाबैबाबो माने इलेक्सन गेलेथारनांगौ आरो आंनि बायदिब्ला। आं बेखौनो बुंनानै फोजोबबाय। আমাৰ সুবং হাতা হেৰি আছে। আজি আকস্মিকভাৱে সমগ্ৰ BPFৰ সভাৰ সভাপতি শ্ৰীযুত ছগেন দাস ডাঙৰীয়া আৰু আমাৰ BPF শুভাকাংক্ষী ৰাইজ, ডেকা বন্ধু, আই ভাইসকল, দুখৰ বিষয় BPFৰ যিটো নেকি সংবিধান, সেই সংবিধান মৰ্মে আবেদন কৰিব পাৰে আৰু
সেই সংবিধানৰ মতে আবেদন কৰা হৈছিল। তাত আমাৰ দুজন প্ৰাৰ্থী আছিলে, দুজন প্ৰাৰ্থী। কিন্তু আচল দুখটো হৈছে কি, এই দুজন প্ৰাৰ্থীৰ ভিতৰত আমাৰ বাগানপাৰা ব্লক BPF-ৰ পৰা যি দুজন গণ্যমান্য ব্যক্তিসকলে আবেদন কৰিছিলে, সেই আবেদনৰ ব্যক্তিসকলে কিন্তু প্ৰাৰ্থীটো নাপালে। এইটো ডাঙৰ বিষয়। তেতিয়াহ'লে আমি কি ক'ম? তেতিয়াহ'লে আমি BPF-ৰ সঁচাকৈ যে আমাৰ কি সংবিধান যে আছে, আমাক মানিব কয় আখৰে আখৰে একৰ্ডিং টু ৰুল, একৰ্ডিং টু কনষ্টিটিউশ্যন, এইটোতো সম্পূৰ্ণভাৱে ফেইলৰ হোৱা যেন দেখা গৈছে। গতিকে অনাগত দিনতো নিশ্চয় কিবা এনেকে ফেইলৰ হ'ব পাৰে। তো আমি মোৰ বোধেৰে মই খুবুনখাটা প্ৰাইমাৰী সভাপতি হিচাপে আমি দলীয় কৰ্মী, আৰু আমি দলত থাকিয়ে আমি কামটো কৰিব লাগিব। আৰু আমাক স্বীকৃতি নেদক কিয়, আমি দলৰ পৰাই আমি নমিনেশ্যনটো দিয়াব লাগে। তেওঁ চাই গৈ কি হয় এইটো নাজানো, যে যদি নিৰ্দলীয় হ'ব নে বোলে চেম্বলটো পাব সেইটো মই নাজানো। গতিকে এই দুখ লগা কাৰণটো হ'ল তেখেতক আমাৰ প্ৰাক্তন MCLA ফলীন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত তেওঁৱে প্ৰথমবাৰলৈ প্ৰক্ষেপ কৰিছিল বনমালীৰ এগেইনষ্টত। কিন্তু সেইটো ফলৱতী নহয়, বনমালীও নাপালে, চতনো নাপালে, গৈ ফলীন্দ্ৰ বসুমতাৰী পালে। কিন্তু ফলীন্দ্ৰ বসুমতাৰী পোৱাৰ পিছতো দলীয় নেতৃত্ববোৰ এৰি নিদি দলীয় কাম কাজবোৰ ৰাখি আমি জয় কৰাই দিছো। তাৰপিছত দ্বিতীয়বাৰত তেওঁ পৰাজয় হোৱাৰ পিছত আমাৰ BPF ব্লক কমিটি নিষ্ক্ৰিয় হৈ থাকিল। সেই নিষ্ক্ৰিয় কমিটিখন, সেই নিষ্ক্ৰিয় ব্লকখন কোনে উদ্ধাৰ কৰিলে? কোনে নেতৃত্ব বহন কৰিলে? উদ্ধাৰ কৰিব চবেই আহে, কিন্তু নেতৃত্ব বহন কৰিব লাগে। এজন নেতৃত্ব বহনকাৰী বা নেতৃত্বধাৰীজনে সময়ত আহি তেওঁৰ ইচ্ছা গ'ল, তেওঁ আবেদন জনালে, আকৌ এজন বনমালী প্ৰাক্তন MCLA তেখেতে আবেদন দিছে। আমি বেয়া পোৱা নাই, আমাক জিলাই হওক চেণ্ট্ৰেলে হওক আবেদন মুকলিভাৱে দিব পাৰে বুলি কৈছে। তেতিয়া তেনে ক্ষেত্ৰত মুকলিভাৱে দিছে। কিন্তু দিয়াৰ পিছতো আমি ভাবিছিলো, আমি আনকি কথাও লৈছিলো, আমি এচুৰেঞ্চ লৈছিলো, ভাৰ্বেল এচুৰেঞ্চ। আমাৰ ব্লক কমিটি আমি এচুৰেঞ্চ লৈছিলো, যদি দুজনৰ মাজত কোনে এজনে টিকেট পায় তেতিয়াহ'লে আনজন কোনোবা দলৰ ফালে ঢাপলি মেলিব নেকি, সেইটোৰ কাৰণে এচুৰেঞ্চ লৈছিলো আমি আমাৰ খুবুনখাটাৰ এক্সিকিউটিভ মিটিঙত। কিন্তু তেখেতসকলে সম্পূৰ্ণভাৱে স্বজ্ঞানে সুস্বাস্থ্যভাৱে তেওঁলোকে আমাৰ কমিটিখনৰ মিটিঙত তেওঁলোকে মতামত দিছে যে আমি টিকেট নাপালেও আমি দলতে থাকি কাম কৰিম বুলি কৈছে, দলত থাকি কাম কৰিম বুলি কৈছে। তেতিয়াহ'লে আমি দলৰ পৰা নিশ্চয় এজনৰ টিকেট পাব লাগিছিল। এইটো অত্যন্ত দুখী। আৰু চতন ৰামচেৰিক টিকেট নিদিয়াৰো তেওঁক 10 বছৰ কাল BPF-এ তাক বিমুখ কৰি ৰখা হৈছে। গতিকে মই বিশেষ নকওঁ, আমি অন্তত দুখী। এতিয়া চূড়ান্ত মানে ফাইনেলটো, মানে চূড়ান্ত চিন্তাধাৰাটো আমাৰ দাবীদাৰ চতন ৰামচেৰিৰ ওপৰতো এইটো দায়িত্ব থাকিব বুলি মই ভাবিছো। গতিকে মই ক'ব নোৱাৰো, মই কেতিয়াও ক'ব নোৱাৰো আপুনি ইণ্ডিপেণ্ডেণ্ট খেলক বুলি মই ক'ব নোৱাৰো। আমাৰ বহুতে কৈ আছে, আজি হয়তো যিটো অলপ মানে সৃষ্টি হ'ল এই এটা দুখ লগা হৈছে। গতিকে এইবোৰ হ'ব নালাগে, যোৱাকালিৰ পৰা আমাৰ তেনেকে হৈয়ে আছে। গতিকে এইটো মই অনুৰোধ কৰিছো, কাটৰ অনুৰোধ, এনেকুৱা হ'ব নালাগে। আমি বৰ্তমান দলতে আছো, দলৰ মাজতে আমাৰ সংঘাতটো অলপ বেছি হোৱা যেন লাগিছে। যা হওক, যিটো আশা কৰিছিল সেইটো নোপোৱাৰ কাৰণে মানে আকস্মিকভাৱে কিবা এটা হৈছে, এইটো আমাৰ দুৰ্ভাগ্য বুলি আমি ক'ব লাগিব। যে অনাগত দিনত আমি চবে মিলি জুলি থাকি আমি কাম কৰিব লাগিব। আমাৰ উপৰোক্ত বক্তাসকলে কৈছে যে যদি এইবাৰ যদি নহয় তেতিয়াহ'লে বাগানপাৰা ব্লক কমিটি BPF-টো নিশ্চিন্ন হ'ব বুলি কৈছে। ইয়াৰ ধাৰণাটো মই 100% বুলিও যদিও নকওঁ, ময়ো কিছু আমাৰ সমাজৰ ডেকা বন্ধু আই ভাই সকলৰ মতামত মুখবোৰ চাই বা ধাৰণাবিলাক বুজি পাই হ'ব যেন লাগিবলৈ গৈছে। কাৰণ মনেশ্বৰ ব্ৰহ্ম আমি বেয়া পোৱা নাই। মনেশ্বৰ ব্ৰহ্ম তেখেতক আপোনালোকে চাওক, MCLA পালি MLA পাবই, MCLA MLA থাকিলে MP পায়ে। গতিকে আমি কিমান ভোট আমি নেদেখাকৈ ভোট দি দিছো, একৰ্ডিং টু মানে ডাইৰেকশ্যন, হাইকমাণ্ডৰ ডাইৰেকশ্যন মতে আমি ভোট দি দিছো। কিন্তু কেনেকুৱা পাব লাগিছিল সেইটো মই নাজানো, মোৰ ব্যক্তিগতভাৱে প্ৰয়োজনো নাছিল।
মই সেনেকে বিশেষ যোৱাও নাই হা সেইটো ৰাইজে বুজি পাব গতিকে কিমান জড়িত হৈ আছিলে গতিকে বিশেষ নকওঁ দীঘলীয়াকৈ মই সদশেষত আমাৰ বিপিএফ শুভাকাংক্ষীসকলক মোৰ আন্তৰিক শ্ৰদ্ধা জনাই মোৰ বক্তব্য ইমানতে সামৰিছো ধন্যবাদ এই দেৱচৰা আহিল নেকি দেৱচৰা মহোদয় আৰু বাগানপাৰা ব্লকৰ সমূহ বিপিএফ প্ৰেমী ৰাইজ আমি আজি খুব দুঃখিত আমাৰ ব্লকটো যিজন ব্যক্তিয়ে আজি 5 বছৰ ধৰি ৰাখিল পাৰ্টিটো ইমান সক্ৰিয় কৰি ৰাখিল সেই ব্যক্তিক আজি নিৰাশাৰ কৰিছে গতিকে আমি খুব দুখ পাইছো আৰু যদি হিতুৱে হয় তেতিয়াহ'লে আমি বিপিএফ এৰবা লগা বাধ্য হ'ব এইখিনিয়ে কৈছো এবছৰা প্ৰাইমাৰীৰ হৈ কিনে ধন্যবাদ থাকিল मोनासै गुबुन सासेयासो केन्डिडेट जाना फैबाय दा जोङो मा खालामनो दिनैनि गेजेरनि सावरायनायनि गेजेराव दा सारमोनाथ' सिगाङावनो बुंलांखाबाय बे बुंलांनायावनो जोङो सापर्ट दङ दा आं बेखिनिखौनो बुंनानै दोनथ'नाय जाबाय আজিৰ এই হঠাৎকৈ সভাত উপস্থিত থকা দেউতা প্ৰাইমাৰীৰ সভাপতি সম্পাদক লগতে মহিলা উইংছৰ আৰু BSU ইউথৰ সভাপতি সম্পাদক মহোদয় লগতে অন্যান্য সদস্যসকল মই আজি একচুৱেলি ক'ব নালাগিছিল অতি দুখ অতি পৰিতাপ তথাপিও মই আজি জিলাৰ সভাপতি হৈ মই ক'ব অহা নাই মই কৈছো আজি মোৰ নিজৰ ব্লকৰ কিছুমান কণ্ডিশ্যনক লৈ আজি সমূহ ৰাইজে যিখিনি পৰিতাপত ভুগিব লগা হৈছে এইখিনি আচলতে হ'ব নালাগিছিল যি হ'ল মই ভাবো হাইকমাণ্ডৰ কিছুমান ভুলতে হৈ যোৱা বুলি মই ভাবিছো আৰু আগন্তুক মই ভাবো সকলো ৰাইজে ধৈৰ্য ধৰিলে কাম হ'ব নেকি মই এতিয়ালৈকে মই বাট চাই আছো যাতে যেহেতু দুজন আমাৰ তাতে দুজন আছিল কেণ্ডিডেট দুজনৰ ভিতৰত কোনোবা কোনো কথা নাছিল কিন্তু কোনো আমি জ্ঞাত নোহোৱা আমি মানে অন্ততঃ কোনো আমাৰ ব্লকে জ্ঞাত নোহোৱা এপ্লিকেশ্যন নিদিয়া মানুহে যে মানে আজি ঘোষণা হ'ল এইটো আমি 13টা প্ৰাইমাৰীৰ যিকোনো সদস্যসকলে মানিব পৰা নাই আৰু দুখ এইটোৱে গতিকে মই ভাবো ওপৰ মহলত যিখিনি চিন্তা চৰ্চা কৰিছে সেইটো মই ভাবো অলপমান ৰিলেক্স কৰি পেলাই পুনৰ চিন্তা কৰি পেলাই যাতে এজন পুনৰ দিব লাগে আৰু সেইভাৱে বিপিএফ হিচাপে দিব লাগে কাৰণ আমি বিপিএফে আৰু বিপিএফৰ পৰা কোনোবা যদি কৈছে নহয় এনেকুৱা ঠিক তেনেকুৱা নহয় আমি বিপিএফ হিচাপে কাম কৰি যাম কিন্তু হাইকমাণ্ডে ইয়াক বুজি লওক যাতে বিপিএফ হিচাপে যদি আমি মানে বাগানপাৰা প্ৰাইমাৰীখন উদ্ধাৰ কৰিব লাগে তেতিয়া কিন্তু যিয়ে তাৰমানে দুজন প্ৰাৰ্থিত্ব দিছিল দুজনৰ মাজত এজন দিলেও আমাৰ শান্তি হ'ব এইখিনিয়ে আমাৰ ইয়াত উপস্থিত হোৱা এই আলোচনাৰ সভাখন হাত ধৰা আমাৰ ব্লক কমিটিৰ সভাপতি মাননীয় সভাপতিদেৱ আৰু মঞ্চত বিভিন্ন পদ হোল্ডাৰ ডাঙৰীয়াসকল আৰু উপস্থিত আমাৰ প্ৰত্যেকটা প্ৰাইমাৰীৰ পৰা অহা আমাৰ বিপিএফ কৰ্মীসকল কথাটো হ'ল আমাৰ সমষ্টিত আমাৰ এপ্লিকেণ্ট দুজন আছিলে আমি ভাবিছিলো দুজনৰ কোনোবা একজন পাব আজি দুজনৰ মানে এজনে যদি পালে হয় ন আজি স্বতন্ত্ৰা বুলি নহয় বনমালী ছাৰে পালেও আজি এই বিক্ষোভটো নহয় আমাৰ আমাৰ এতিয়া এনেকুৱা হৈছে আমি কোনো কৰ্মীয়ে নাভাবা ঘটনা এটা ঘটি গ'ল আমাৰ মাজত মানে আমি কেতিয়াও কল্পনাই কৰা নাই যে কোনোবা থাৰ্ড পাৰ্টি আহি আমাৰ মাজত সোমাব আজি যিজনক কেণ্ডিডেট দিছে তেখেত আমাৰ দলৰ মানুহ হয় কিন্তু দলৰ মানুহ হ'লেও তেখেতৰ আজিৰ তাৰিখত কোনো ধৰণৰ ব্লক কমিটিৰ মানুহে হওক প্ৰাইমাৰী লেভেলত বা বুথ লেভেলত কোনো ধৰণৰ সম্পৰ্ক নাই আজি ছটন কুমাৰ ৰামচিৰে যিখিনি কাম কৰি আছে হেৰি মানে বুথ লেভেলত
সেইখিনি তেখেতে কৰবা যদি খোজেও আজিৰ তাৰিখত 2 মাহ সময় লাগিব তেখেতক। আমাৰ ইলেকশ্যন আছে 22 তাৰিখ আৰু সেইজন কেণ্ডিডেটৰ দ্বাৰা আমি বিপিএফ দল হিচাপে কেতিয়াও জয় হোৱা সম্ভৱ নহয়। আৰু আজিৰ তাৰিখত আমি মানে তেখেতৰ মানে মনেশ্বৰ ব্ৰহ্মৰ টিকেটত আমি বিপিএফ দল হাৰি আছো বুলি আমি ফাইনেল ক'ব পাৰো। এইটো দেখি আমি বহি থকাটো আমাৰ কাৰণে সহ্য নহয়। মানে সেইটোক লৈ যদি আমি বিপিএফ দলে যিটো মানে সিদ্ধান্ত দিছে আমি যদি মানি লওঁ ন, চব মানে আমি দল হিচাপে আমি বিপিএফ দলক ভাল পাওঁ, চবেই বিপিএফ দলৰ কৰ্মী, আমি দলৰ সিদ্ধান্ত আমি মানিব লাগে সঁচা। কিন্তু কেন্দ্ৰীয় নেতৃত্বই মানে যিহেতু এটা আমাক নিয়ম কৰি দিছিল যে যোনে প্ৰাৰ্থিত্বৰ দাবীদাৰ হ'ব তেখেতে এপ্লাই কৰিব লাগিব আৰু 2 লাখকে পইচা ল'ব, তাৰ মাজৰ পৰা কোনোবা একজন কেণ্ডিডেট হ'ব। মানে কেন্দ্ৰীয় নেতৃত্বই যদি কিবা ডিচিশ্যন মানে ভুলকে ল'ব পাৰে, আমিও কিবা এটা ভুল কৰিলেও মই ভাবো আকৌ ভুল নহয় আমাৰ ক্ষেত্ৰত। কাৰণ কেন্দ্ৰীয় নেতৃত্বই যিহেতু যিজন কেণ্ডিডেট দিছে আমি সকলোৱে জানো তেখেত জয় হ'ব নোৱাৰে আজিৰ তাৰিখত। সেই হিচাপত যদিহে আমাৰ দলীয় কৰ্মী যিখিনি আছে গোটেইখিনি যিহেতু তেখেতৰ লগত বৰ্তমান নাই আৰু আজিৰ তাৰিখত আমি বাগানপাৰা সমষ্টিটো আমি একদম সুন্দৰ পৰিৱেশ এটাত আমি লৈ আহিব পাৰিছো। যোৱা 5 বছৰ দেৱে হওক, বনমালী ছাৰৰ যিয়ে নহওক, যিখিনি তেখেতে কৰিছে আজিৰ তাৰিখত বহুত ভাল হৈ আছিল সমষ্টিটো। কিন্তু যদিহে এই দুজনৰ কোনো এজন নাথাকে ন, তেনেহ'লে আমি সমষ্টিটো হেৰাই পেলাম। কিন্তু বিকল্প এটা কৰি আমি সমষ্টিটো উদ্ধাৰ কৰিব পাৰিম নেকি তাৰ আলোচনা এটা হোৱা ভাল। কাৰণ আমি সমষ্টিটো আমি হাৰবাৰ ইচ্ছা নাই। যোৱা 5 বছৰত আমি বহুত কষ্ট ভোগ কৰিছো, বহুত টকা পইচা হওক কিবা হওক সংগঠন কৰিবলৈকে আমি বহুত কষ্ট কৰিব লগা হৈছে। যিটো পৰিৱেশ মানে বাগানপাৰা সমষ্টিত বিপিএফ হিচাপে হ'ল তাৰ কাৰণে বহুত কষ্ট কৰিব লগা হৈছে। যদি কিবা কাৰণত এইবাৰ আমি সমষ্টিটো হেৰাও ন, আমি ভৱিষ্যতে আৰু কেতিয়া আমি বাগানপাৰা সমষ্টি ঘূৰাই পাম ঠিক নাই। সেই হিচাপে কিবা বিকল্প যদি কিবা ব্যৱস্থা কৰিব লগা হয়, যদি দলৰ আমি দলক বেয়া নাপাওঁ। আৰু মই এইটো সকলোকে অনুৰোধ কৰিছো, কোনেও ৰেজিগনেশ্যন ল'ব নালাগে, দলৰ পৰা কোনো পদত্যাগ কৰিব নালাগে। আমি দলত আছো, কিন্তু দলৰ এইটো সিদ্ধান্ত আমি মানি নলওঁ। আমি সমষ্টিটো উদ্ধাৰ কৰিম। স্বতন কুমাৰ ৰামচিয়াৰীৰ যি জনপ্ৰিয়তা আছে বৰ্তমান, সেই হিচাপত আৰু বেলেগ ভোট বেচ এটা ইতিমধ্যে আমাক কৈছে তেখেতসকলে, আপোনালোকে নিৰ্দলীয় খেলক। আমি সেই ভোট বেচটো আমি পাব গৈছো। সেই ভোট বেচটো যদি আমি পাওঁ ন, আমি বহুত ভোটত জয়ী হৈ যাম। কাৰণ 2টা দলৰ ভোট, কাৰণ বিপিএফ হিচাপে এইখিনিয়ে ভোট আমাৰ। আজি মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াই যদি বিপিএফৰ টিকেটত ইয়াত নমিনেশ্যন দিয়ে বা ইলেকশ্যন খেলে ন, কিমান ভোট পাব সকলোৱে জানে। আমি এইখিনি মানুহে আমি কাম কৰিব লাগিল হয় বিপিএফৰ টিকেটতো। এইখিনি মানুহ আমি স্বতন কুমাৰ ৰামচিয়াৰীত যদি আমাক নিৰ্দলীয় হিচাপে প্ৰক্ষেপ কৰে ন এই সভাই, এইখিনি মানুহে থাকিব আমাৰ। তাৰ উপৰেঞ্চি আমি কিছু ভোট আমি অলৰেডি বেলেগৰ পৰা যোগাযোগ কৰিছে যে স্বতন দাই নিৰ্দলীয় খেলিব লাগে। বেলেগ ভোট বেংকৰ পৰা আমাৰ অলৰেডি কথা পতা হৈছে, কৈছে আপোনালোকক আমি ছাপোৰ্ট কৰিম। এতিয়া হাউচে এই বস্তুটো এটা সিদ্ধান্ত লওক, যিহেতু চবে কমেণ্ট কৰিলে ন, এতিয়া দলৰ মানুহখিনিৰ কথা শুনিব লাগিব। এতিয়া কথাটো হ'ল, যদি ৰাইজ য'ত আছে দলৰ সিদ্ধান্ত তাতকে ডাঙৰ হ'ব নোৱাৰে মোৰ হিচাপত। কাৰণ ৰাইজে ভোট দিব ন। আজি বিপিএফতো আমি কেণ্ডিডেট যিজন দিছে তেখেতসকলে যদি বিবেচনা একো নকৰে ন, ৰাইজে নাথাকিব তাতে মহেশ্বৰ ব্ৰহ্মৰ লগত ইলেকশ্যন খেলি। তাতকে আমি ইয়াত বিকল্প ব্যৱস্থা কৰা ভাল। কাৰণ আমাৰ সমষ্টিটো হেৰুৱাব ইচ্ছা নাই। কথাটো হ'ল এইটো, ইমান ভাল কণ্ডিশ্যনত অনাৰ পিছত আমি হেৰুৱাব নোৱাৰো। আমাৰ সভাপতি মহোদয়, সন্মানিত আমাৰ দলীয় বিভিন্ন পদৰ পদবীধাৰী কৰ্মকৰ্তাসকল আৰু আজিৰ এই সভাৰ মানে উপস্থিত হোৱা সমূহ সদস্য তথা আই মাতৃসকল, আচলতে শাসন ৰখাৰ পৰিৱেশ আচলতে নাই। কাৰণ এইটো কাৰণত নাই, আজি সুদীৰ্ঘ এই 3 মাহে আচলতে অপেক্ষা কৰি লাষ্টত আমি পালো আমি নভবা এটা কেণ্ডিডেট হয়। তেখেতে আচলতে কি জনসাধাৰণে দলীয় কৰ্মী হৈ সঁচা বা বিপিএফ দলৰে তেখেত কি জনসাধাৰণে সুদীৰ্ঘ 2 বছৰ তেখেতে MLA হৈছিল। তথাপিও তেখেতৰ ওপৰত দুআষাৰ কোৱাৰ যিটো মানসিকতা আচলতে থাকি গ'ল। কাৰণ চাব, তেখেতে আজি কেণ্ডিডেট হৈ আজি আমাৰ মাজত আহিব, অথচ তেখেতে কোনো দিন কোনো কালে আচলতে আমাৰ ব্লক কমিটিখন কি ধৰণে চলিছে বা বিতৰ্কাই অৱস্থাৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব লাগে তেখেতে আচলতে কোনোদিন কিছুমানে মন কাণ নিদিলে। আজি কেন্দ্ৰীয় নেতৃত্বই দলীয় প্ৰাৰ্থীৰ দাবীদাৰ এই দুজনৰ ভিতৰত নিদি তেখেতক আচলতে প্ৰাৰ্থিত্ব দিয়াটো খুবেই দুখজনক। আচলতে সেইটো হ'ব নালাগিছিল। তথাপিও
আমাৰ এই যিটো ঐক্য, আমাৰ মাজৰ যিটো ঐক্য, সেই ঐক্যখিনি ৰক্ষা কৰাৰ নামত আমি আচলতে কি জানিছে নাই, আমাৰ টিকটৰ দাবীদাৰ মাননীয় চতন কুমাৰ ৰামচাৰীক আমি আচলতে সান্তনা দিছোঁ। আৰু তেখেতে যদি মনোবল দিয়ে তেতিয়াহ'লে তেখেতে কি জানিছে নাই, নিৰ্দলীয়ভাৱে হ'লেও আচলতে কি জানিছে নাই তেখেতে খেলি যাওক। কাৰণ তেখেতক সহায় কৰাৰ নামত আমি আচলতে কি জানিছে নাই, মানে আমাৰ সমষ্টিৰে 25 নং বাগানপাৰা সমষ্টিৰে মানে বিজেপিৰ প্ৰাৰ্থী মাননীয় আৰতী বৰদলৈ আচলতে তেখেতসকলৰো নভবান চিন্তাকৈ আচলতে কি জানিছে নাই, মানে ৰেখাৰাণী দাসবৰক প্ৰক্ষেপ কৰিলে। আমি গ'লো তেখেতৰ ওচৰতো গ'লো, তেখেতৰ ওচৰত গৈ আমি কথাখিনি আলোচনা কৰিলোঁ। তেখেতে অপেনলি কথাখিনি কৈছিল যে যাওক, মই পূৰ্ণ সমৰ্থন কৰিম, আপোনালোকে কি জানিছে নাই, যদি পাৰে আচলতে কি জানিছে নাই নিৰ্দলীয়ভাৱে খেলিবলৈ দিয়ক। আৰু গিৰিয়েকে ওলাই আহি তেখেতে কথাখিনি যিমান দূৰ সম্ভৱ শুনি আছিল, তেখেতে আহি কথাখিনি দিছিল যে আচলতে মোৰ এই যিটো তাৰমানে গাড়ী, তেখেতে গাড়ী 5খন আজিতে দি পঠাব বিচাৰিছিল। কিন্তু কথা হ'ল কি জানিছে নে, তেখেতসকলৰ এটা কি জানিছে নে কমিটি এখন আছে বা কৰ্মকৰ্তা আছে, তেখেতসকলেও আলোচনাটো কৰিব। আমি আমাৰ ফালৰ পৰাও আজি যেনেকুৱাকৈ আমি আলোচনা কৰিছোঁ, তেখেতসকলেও আলোচনা কৰিব, কৰি মানে কেণ্ডিডেটৰ যিখিনি কৰ্মকৰ্তা একগোট হৈ আচলতে কি জানিছে নে নাই নিৰ্দলীয় খেলাৰ সিদ্ধান্তটো কৰক, তেতিয়াহ'লে বেছি ভাল হয়। তেখেতসকলৰ পূৰ্ণ সমৰ্থন থাকিব। আমি আমাৰ ফালৰ পৰা আমাৰ যিমানখিনি কৰ্মকৰ্তা আছে তেখেতসকলেও আচলতে সহযোগ কৰক। মই আৰু বিশেষ নকওঁ, এইখিনিকে কৈ মোৰ মানে ক্ষুদ্ৰ নিজা মতটো মই আগবঢ়ালোঁ। বৰ ডাঙৰলৈ ধন্যবাদ থাকিল। আমি ইয়াৰ পিছত মই মানে কিবা পাহৰি গৈছিলোঁ, এজন আমাৰ CWCৰ মেম্বাৰ আছে।